এই কেতিয়াবা কেতিয়াবা মানে এনেকুৱা থাকে একেলগতে থাকে গোটেইবোৰ যে পাই গৈছো বে ওরে বাবা ও মাই গড পালু রে ইমান পালু নেকি রে ভাই ও মাই গড হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে চাই আছে টিপি ব্লগস তো এতিয়া আমি গৈ আছো দুনু নদী ফালে তো দুনু নদী ফালে চাৰিজন গৈ আছো তাত শামুক বোলে পোৱা যায় ইমান শামুক হয় তাত আজি আপোনালোকক শামুক দেখাম আৰু শামুকো ধৰি আনিম তো ফাৰ্ষ্ট টাইম গৈ আছো আমি চাৰিজন শামুক ধৰিবলৈ তো আপোনালোকে চালে ভিডিঅ'টো গম পাব একেলগে চাই থাকিব আৰু আপোনালোকে ধৰিব পাৰিব তো আপোনালোকে ফুল ডিটেইলছ থাকিব ক'ত হয় জেগাটো চাই থাকক আপোনালোকে গাইস চাওক এটা পথাৰৰ মাজেৰে আমি গৈ আছো আৰু চাওক একদম পুৰা পথাৰ খালী একেবাৰে চাওক মানুহ চানুহ একো নাই আৰু চাওক এটা কোনে পেডেল মাৰি মাৰি গৈ আছে এ ভাই ক'ত গৈ আছো এয়া চাওক কোন হয় একদম জেণ্টেলমেন হয় আপোনালোকে চিনি পাই চাগে একেলগতে চাইকেল ৰাইড কৰোঁ তো চাওক না একেবাৰে আগতে আছে একেবাৰে পাহাৰে পাহাৰ এচা আহি পালোই আৰু গাইছ আহি পালোই আৰু দুনু নদী আৰু এয়া চাওক আপোনাৰ পথাৰৰ মাজেৰে মাজেৰে গৈ আছোঁ আৰু আমি চাৰিজন গৈ আছোঁ আজি ফাৰ্ষ্ট টাইম শামুক ধৰিবলৈ তো ঠিক কৰিব ইয়াত আহিলে কেনেকুৱা হ'ব মজা মজা বহুত মজাৰ জেগা হয় চাওক না আৰু কিমান যাব লাগিব খালি গৈ আছোঁ আৰু আধা কিলোমিটাৰ হয় 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 ইফালে যাব লাগিব মোৰ ফ্ৰেণ্ডসকলে গৈ আছে সিফালে মানে ইফালে খোজকাঢ়ি যাব লাগিব আৰু এইটো যিটো ৰাস্তা দেখি আছে আপোনালোকে এইটো ট্ৰেক্টৰ যায় ইফালে ইমান ৰাস্তাটো সেইকাৰণে প্লেন আছে ইফালে নাযাওঁ ইফালে যাব নালাগে ইফালে যাব লাগিব ইফালে গৈ আছে তো এতিয়া আৰু পেডেল মাৰি মাৰি যাব নোৱাৰিম এতিয়া খোজকাঢ়ি যাব লাগিব তো গৈ আপোনালোকক দেখাম বলক এতিয়া আহি পালোঁ এতিয়া আৰু চাইকেলটো ৰাখিব লাগিব তাতে ৰাখিব লাগিব চাইকেলটো ৰে বাবা চাইকেলটো ৰাখিছোঁ তাতে কিয়নো বহুত বেলেগ এটা জেগাত আহিছোঁ অৰে বাবা তো চাইকেলটো মোৰ ইয়াতে ৰাখিলোঁ নদীত নামিম আৰু মোৰ কাপোৰ চাৰ্ট আৰু পেণ্ট লং পেণ্ট যিটো হয় সেইটো খুলি ৰাখিছোঁ চাইকেলত আৰু এতিয়া তলত নামি আছোঁ গাইছ অলপ আজি জীৱনৰ প্ৰথমবাৰৰ বাবে শামুক ধৰিম আৰু এয়া চাওক ৰাজু আৰপি একদম গামোচা পিন্ধি আপোনালোকে কমেণ্ট কৰি জনাব এইকেইটা চাই লওক আগত হয় এইটো আপোনালোকে চাই লওক এইটো কমেণ্ট কৰি জনাব আপোনালোকে এইটো কি কয় মই নামটো নাজানো আমাৰ এইফালে ষ্টাই বুলি কয় আমাৰ ভাষাত লোকেল ভাষাত অঁ পালে নেকি শামুক হা এই থাক না পানীৰ ভিতৰত ক'ত ৰাজু আৰপি এটা পালে বোলে সঁচাকে ইমান মজা নহয় এইটো এইটোৱে খাই চাওক এইটো মৰা আছে আচলতে পৰা 20-25টা ইয়াৰ পৰা ধৰিছে মানে সিফালে নাই আৰু ইফালে মানে জিন্দা আছে এয়া চাওক এ মাই গড কেইটা ধৰিছে চাওক অ মাই গড এয়া চাওক আৰু একেবাৰে আজি একেবাৰে বেগ ফুল কৰি লৈ যাম আজি মজা হ'ব একেবাৰে চাওক গাইছ আৰু চাওক গাইছ এইফালে চাওক অ মাই গড চাওক মই এতিয়া ধৰিম ক'ত আছে পাইছো ফাৰ্ষ্ট টাইম জীৱনৰ প্ৰথমবাৰৰ বাবে আছাক যোনটা খোলে না এটা লৈ বুঝছো আমাৰ এটা ফিটো বনা মই কৈছো তো একদম মানে হুলস্থুল নহয় আৰামছে লৈ যাম ভিডিঅ' হেৰি কৰে এইটোত নাই আছে এইটো মানে জিন্দা নহয় এইটো মৰি গ'ল মানে অলপ ভিতৰতে পোৱা গৈ আছে মানে পাৰতে নাই পাৰতে মানে চব মৰা হয় চাওক ভিতৰৰ পৰা চাওক ইমান চাওক অসমীয়া বাবৰ ৰাজু আৰপি ইমান শামুক ধৰি আছে আজি আৰু ময়ো অলপ পাইছোঁ মোৰ ভয় লাগে অলপ পুৰা নদীৰ মাজলৈ আহি গৈছোঁ মই আৰু বিচাৰি আছোঁ আৰু কেতিয়াবা মানে এনেকুৱা থাকে একেলগতে থাকে গোটেইবোৰ যে
অ পাই গৈছো বে পালি নেকি ভাই পালি পালি অ বে কেটা কেটা অ ভাই ও মাই গড চাও গাইজ কিমান মই একে লগতে মানে আছিলে গাইজ এটা বস্তু নেকি ও মাই গড আৰু মানে এনেকে হাত মালো পানীৰ ভিতৰত চাও পাও কিনা ওরে বাবা ও মাই গড পালো রে ইমান পালো নেকি রে ভাই ও মাই গড এসাক কেলা হবে নদৰো কিয়নো মোৰ বডিটো অলপ কাটি গৈছে ইয়াত ইফালে অলপ কাটিছে মানে জ্বলি আছে এতিয়া আৰু ইয়াত চাওক মোৰ ফ্ৰেণ্ডসকলে ইমান শামুক ইয়াতে ষ্টক কৰি ৰাখিছে এতিয়া বেগত মই ভৰাম আৰু এইটো ঘৰতে গৈ পুৰা একেবাৰে মজাকৈ বনাম মছলা চছলা দি মজা এই পাৰতে আহিলোঁ আমি চাৰিজন আৰু এয়া চাওক বেগৰ ভিতৰতে ফুল বেগ কৰি ল'লোঁ আৰু গামোচাটো ল'লোঁ একদম ঘৰতে গৈ এইটো বনোৱাই আপোনালোক দেখাম কেনেকৈ খাব লাগে আৰু কেনেকুৱা আৰু পিপি আজি 3 থালি খাব বুলি কৈছে পুৰা 3 থালি মান খাব বুলি কৈছে পিপি আজি খাব বুলি কৈছে 3 থালি নহয় মই 5 থালি খাম যদি ভাল হয় ভাল নব কোনো কথা হয় নেকি আপুনি খাই চাওক এই ইয়াক আজি খোৱা মই তো কমে আজি চ্যালেঞ্জ হ'ব চ্যালেঞ্জ আমাৰ দুটা মাজত এটা চ্যালেঞ্জ হ'ব চ্যালেঞ্জ কোনে বেছি খায় আৰু অসমীয়া বাবুটো আৰু খাবই লাগিব অসমীয়া বাবুটো কি কয় কি মান খাব গোটেইকেইটা খাই দিব নেকি মই মানে এনেকা টাইপৰ মানে হ'ব তো ঘৰতে গৈ এইটো বনোৱা হ'ব ৰাজু আৰপি ঘৰত বা ৰাজু আৰপি ঘৰত বনোৱা হ'ব নাই আমাৰ এইফালে বনাব ৰাজু আৰপি গাঁৱৰ ফালে বনাব তো বলক তাতে গৈ বনাই আজি আপোনালোকৰ টেষ্টটো দেখাম কেনেকুৱা টেষ্ট হয় বলক পৰা গা চা ধুই এতিয়া ফ্ৰেছ হৈ তাত গৈ আছোঁ য'ত মানে শামুকটো বনাই আছে তাত গৈ আছোঁ তাত গৈ আপোনালোক দেখাম বলক আহি পালোঁ এয়া চাওক ৰাজু আৰপি আৰু নানকুন আৰু অসমীয়া বাবুৱে কি কৰি আছে এইটো মানে বস্তুটো পৰিষ্কাৰ কৰি ওলোৱা হৈ আছে মানে অঁ এইটো ওলাই আকৌ চাফা কৰিব লাগিব ন কৰা হৈ আছে আমাৰ মতে আনবক্সিং ন তো আপোনালোকে চাই থাকক অলপ পাছতে এইটো মানে পুৰা একেবাৰে মাংসৰ নিচিনা বনোৱা হ'ব চাওক পোৱালিকেইটা কেনে কাঢ়ি চাই আছে আমাক এয়া চাওক কোনে কোনে আছে ইয়াতে আমাৰ চোলাও ৰেডি আৰু আমাৰ মছলাও ৰেডি আৰু মাংস ৰেডি আৰু চব ৰেডি তো এতিয়া কি হ'ব খালি জুই ধৰাই কামটো অ' মাই গড মিছন কমপ্লিট কৰা হ'ব এতিয়া গৰম হৈ গ'ল চাগে এইয়া চাওক কেনেকুৱা দৰে বুলবুলি মাৰি আছে কেনেকুৱা শব্দ ওলাই আছে শুনা পাইছে চাগে এই জুইটো অকণমান তেজপাত দিয়া হৈ গ'ল গাইজ অলপ ভিলাই দিম আমি মানে তেজপাতখন কেৰাহীখন চাওক চিনেমেটিক চাওক চিনেমেটিক অকণমান দিওঁ আৰু মাংসটো এতিয়া দিয়ক কিহৰ মাংস আপোনালোকে ভিডিঅ'টো সকলোকে চাওক ওরা দুবাইতে না ভাই একবারে হাত তার গরম লাগে না আমার অত দূর থেকে গরম লাগছে তার হাত কি গরম লাগে না কষ্ট কষ্ট
ৰাজুৰ পে এতিয়া মোক দিব এতিয়া অলপ টেষ্ট কৰিব লাগিব টেষ্টটো কেনেকুৱা লাগে আৰু খাই ভগৱানে জানে আৰু অ' মাই গড ফাৰ্ষ্ট টাইম জীৱনৰ প্ৰথমবাৰৰ বাবে খাই আছো ওরে বাবা ইমান টেষ্ট নেকি ও খাইছে নেকি আপুনি মজা কেনেকৈ লাগিছে ৰবাৰ টবাৰ টাইপ বহুত মজা সঁচাকৈ মাংস পাত্তা নাপাব বহুত মজা তো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব তো আপোনালোকৰ কেনেকুৱা লাগিছে তো ইয়াতে বাই বাই তো নেক্সট ভিডিঅ'তে লগ হ'ব